মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি মই তোমালোকলৈ লৈ আনিছোঁ এডভান্স আছামিজৰ বহাগ বিহুৰ পৰম্পৰা লেচনটোৰ কেইটামান অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ। তোমালোকৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি মই কেইটামান বাছি প্ৰশ্ন তোমালোকৰ কাৰণে লৈ আহিছোঁ। গতিকে পৰীক্ষাৰ আগত এই প্ৰশ্নখিনি এবাৰ চাই যাবা। 1. কোনখন উপন্যাসত বিহু নাচ আৰু গীত সম্পৰ্কে প্ৰথম আভাস পোৱা যায়? উত্তৰ: ৰজনীকান্ত বৰদলৈ মিৰিজীয়ৰী উপন্যাসত। 2. বিহু আৰু তাৰ প্ৰাকৃতিক চিত্ৰ নামৰ পুস্তিকাখনৰ ৰচক কোন? উত্তৰ: গণেশ চন্দ্ৰ হাজৰিকা। 3. অসমৰ স্কট ৰূপে কাক কোৱা হয়? উত্তৰ: ৰজনীকান্ত বৰদলৈ। 4. সূৰ্য তুলা ৰাশিলৈ গ'লে কোনটো বিহু অনুষ্ঠিত হয়? উত্তৰ: মাঘ বিহু। 5. পৃথিৱীৰ চৌপাশে এপাক গ্ৰন্থৰ লেখক কোন? উত্তৰ: দত্ত প্ৰফুল্লদত্ত গোস্বামী। 6. বিহুৰ নৃত্য কোনে অশোভন বুলি ঠাৱৰ কৰিছিল? উত্তৰ: হলিৰাম ডেকা। 7. বিলাতী সুজা গ্ৰন্থখনৰ লেখক কোন? উত্তৰ: দত্ত প্ৰফুল্লদত্ত গোস্বামী। 8. হুঁচৰি কি? বহাগ বিহুত ঢোল পেঁপা টকা বজাই জুম বান্ধি নৃত্য গীত কৰি ফুৰা মানুহৰ দলক হুঁচৰি বোলে। 9. বিহু এক ধৰ্মীয় অনুষ্ঠান। বিহুক ধৰ্মীয় অনুষ্ঠান বুলি কোৱাৰ যুক্তিযুক্ততা বিচাৰ কৰা। উত্তৰ: কৃষিমুখী উৎসৱ বিহুৰ পৰম্পৰা আমাৰ অতি প্ৰাচীন। পুৰণি অসমৰ অষ্ট্ৰীসকলৰ বিকাশেই বিহু উৎসৱৰ পাতনি বুলি অধুনা পণ্ডিতসকলে কয়। অৱশ্যে ক'ব লাগিব, বৰ্তমান বিহু উৎসৱত কেইবাটাও উপাদান লগ লাগিছে। বহাগ বিহুৰ পৰম্পৰাত এফালে আৰ্য সংস্কৃতিৰ এটা সুঁতি, আনফালে আৰ্য ভিন্ন সুঁতিও যা গৈছে। বিহু নৃত্যত থকা যৌন ইংগিতধৰ্মী মুদ্ৰাই প্ৰাচীন উবৰা অনুষ্ঠানক নিৰ্দেশ কৰে। এই উবৰা অনুষ্ঠান মূলতঃ ধৰ্মীয়। তদুপৰি বৰ্তমানৰ বিহুত যিবিলাক আচাৰ-নীতি বৰ্তমানৰ ঘৰ-বাৰী শুচি কৰা, নতুন কাপোৰ পিন্ধা, গৰু গাই যতন লোৱা, দেৱতা বা গোসাঁইক পূজা দিয়া, নৃত্য আৰু গীত এই আৰ্য ভিন্ন আচাৰৰ উদ্দেশ্য একেই। এই সকলোবোৰৰ উদ্দেশ্য একেটাই, মানুহ, জীৱ-জন্তু আৰু খেতি-বাতিৰ মংগল কামনা কৰা নাইবা মংগলৰ হকে ব্যৱস্থা লোৱা। এইফালৰ পৰা চাবলৈ গ'লে বিহু এক ধৰ্মীয় অনুষ্ঠান। 10. বিহুক অসমৰ জাতীয় উৎসৱ বুলি কিয় কোৱা হয়? আমাৰ অসমীয়া সংস্কৃতিৰ প্ৰতীকস্বৰূপ হৈছে বিহু। সমন্বয়ৰ বৰভেটি ৰচনা কৰা আমাৰ জাতীয় জীৱনৰ সংহতি এনাজৰী। বিভিন্ন সময়ত অসমলৈ অহা বিভিন্ন জনগোষ্ঠীৰ জাতিগত সংমিশ্ৰণ আৰু সহিষ্ণুতা আৰু পাৰস্পৰিক ভাৱৰ বিনিময়ত বিহু উৎসৱ গঢ় লৈ উঠিছিল। সকলোৱে সামূহিক বৰঙণি লৈ বিহু সংস্কৃতি শ্ৰীবৃদ্ধি কৰিছে। বিহু আমাৰ বিভিন্ন জনগোষ্ঠীৰ মিলন সেতু আৰু সংহতিৰ প্ৰতীক। বিহুত আৰ্য-অনাৰ্যৰ মিলন ঘটিছে। জাতি, বৰ্ণ, ধৰ্ম নিৰ্বিশেষে এই উৎসৱ পালন কৰা হয় বাবে বিহুক অসমৰ জাতীয় উৎসৱ বুলি কোৱা হয়। 11 আছে চমু টোকা লিখা। ক. হলিৰাম ঢেকিয়াল ফুকন। 1902 চনত হলিৰাম ঢেকিয়াল ফুকনৰ জন্ম হৈছিল। পিতৃ পৰশুৰাম আৰু মাতৃ আছিল কামেশ্বৰী। চন্দ্ৰকান্ত সিংহৰ সৈতে মানৰ লগত হাৰিৰা চকীত ৰণ কৰাৰ পিছত স্বৰ্গদেৱে তেওঁক ঢেকিয়াল ফুকন পদবী দিয়ে। তেওঁ 1832 চনত গুৱাহাটীত এছিষ্টেণ্ট মেজিষ্ট্ৰেট নিযুক্ত হয়। তেওঁৰ ৰচিত পুথিসমূহ হৈছে আসাম বুৰঞ্জী, সমাচাৰ চন্দ্ৰিকা, সমাহাৰ দৰ্পণ আদি। ইয়াৰোপৰি তীৰ্থযাত্ৰা পদ্ধতি নামেৰে তেওঁ এখন সংস্কৃত পুথি প্ৰকাশ কৰে। খ. ইন্দ্ৰধ্বজ পূজা। ভাৰতভূমিত ইন্দ্ৰধ্বজ পূজাৰ ইতিহাস প্ৰাচীন। ভাদ মাহৰ প্ৰথম পক্ষত পুৰণি কালৰ ৰজাসকলে বৰষুণৰ বাবে ইন্দ্ৰধ্বজ পূজা কৰিছিল। কালিকা পুৰাণকে আদি কৰি প্ৰাচীন গ্ৰন্থত এই উৎসৱৰ সবিশেষ পোৱা যায়। জনশ্ৰুতি মতে ইন্দ্ৰধ্বজ পূজা কৰা ৰজাসকলৰ ৰাজ্যত ৰোগ নাশ হয়, শস্য সমৃদ্ধি সাধন হয়। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। পাৰিলে এবাৰ লাইক এটা দি দিবা। থেংক ইউ।